নমস্কাৰ বন্ধুসকল, মই এতিয়া আহিছোঁ গাহৰি গঁৰাল চাফ চিকুণ কৰিব। বৰ্তমান 8:30 বাজিছে। এতিয়া গাহৰি গঁৰাল চাফা কৰোঁ। চাওকচোন গাহৰিকেইটা। এইফালে হাঁহ দুটা আছে। দানা আনিম। এইফালে মাইকীটো সেইটোত বাৰু দানা দিব অলপ কষ্ট হয়, ওপৰেদি যাব লাগে। এই দুটা হাঁহি হয়, এটা হাঁহি এটা পাঠি। এইটো পাঠিটো কাৰোবাক লাগিলে দিব পাৰিলো হয়, যদি আৰু পোহা কাষ্টমাৰ নাপাওঁ তেতিয়া বেপাৰী গ'লেও দিব লাগে। এইটো ইয়ৰ্কশ্বেয়াৰ হয়, ইয়ৰ্কশ্বেয়াৰ পাঠি। মোটামুটি 7-8 মাহ হ'ল বয়স। আৰু সেইটো হাঁহি ক'লাটো এই ক'ত পাৰ তাৰপিছত যোৱাকালি টিংকিখন লগাই দিলোঁ, তেতিয়া পানী চানী নপৰে। দূৰৰ পৰা দেখাই দিছোঁ। এইখনে আমাৰ ফাৰ্ম বুলি নকওঁ আৰু সৰু গঁৰাল, গাহৰি গঁৰাল। আমাৰ ফাৰ্মত ইমান গোন্ধ নলয়, কাষত স্কুলো আছে, তথাপিতো আমাৰ গোন্ধ চোন্ধ ইমান নলয়। বাহিৰত টিকিত পানীটো গুচি যায়, অকল গোটা পানীটো আৰু গা ধোৱা পানীটো। বাকী গোবৰ চোবৰটো আমি কৰ্ণিৰে ভৰা বাহিৰত পেলাই দিওঁ। সাৰ হয়, আলু পথাৰত আলু খেতি কৰা জেগাত এনেকৈ। তো ধন্যবাদ আজিৰ কাৰণে এইখিনিয়ে। নেক্সট ভিডিঅ'ত লগ পাম।